মাজনী উঠিলা ককা তুমি এই চকীখনত সদায় কিয় সেৱা কৰি থাকা এৰাহ মাজনী এই যে চকীখন দেখিছা এইখন তোমাৰ ককা দেউতাৰ চকী আৰু তেওঁ আচলতে এজন দেৱতা আছিল সেইবাবেই এইটো মই চকীখনক সদায় পুৱা গধূলি সেৱা কৰি থাকো ককা ককা দেউতা আকৌ কেনেকৈ দেৱতা হ'ল মানুহে আছিল পাৰে মাজনী পাৰে মানুহো কেতিয়াবা দেৱতা হ'ব পাৰে এতিয়া এইবোৰ কথা দে কেতিয়াবা বাৰু বুজাই কম এতিয়া তুমি কিতাপ পঢ়া দেই মই বেলেগ কাম কৰোগে হ'ব ককা যোৱা তুমি পঢ় আই পঢ় মাজনী কি কৰি আছা তুমি মই কি পঢ়িব লাগে মা তুমিতো মোক পঢ়িবই নিদিয়া খুৰাই কেতিয়াবা মোক পঢ়াই দিয়ে তুমিতো এতিয়া শুই উঠিছাহে ঘৰৰ সকলোবোৰ কাম আজু ককাই কৰিলেই ৰিজু আজু ককা নথকা হ'লে ঘৰৰ কামবোৰ কোনে কৰিলেহেঁতেন মা ৰিজু একদম মনে মনে থাকা আৰু এষাৰ মুখে মাত নামাতিবা আমাৰ লগৰ সকলোকে মাইকী স্কুলত থবলৈ যায় তুমিতো মোক থবলৈ নোযোৱা বাবৰে এই কণমানি ছোৱালীজনী ইমান ডাঙৰ কথা ক'বলৈ শিকিছে ক'ৰ পৰা শিকিলি তই নিশ্চয় সেই তাৰেই কাম হ'ব তাক দেখিছোঁ এইখন ঘৰৰ পৰা বাহিৰ কৰি নিদিলে এই আৰু দিনক দিনে বাঢ়ি যাব মিছা কথা খুৰাই মোক এইবোৰ কথা শিকোৱা নাই মই নিজে দেখিহে কৈছোঁ ৰিজু আজিৰ পৰা যদি মুখে মুখে তৰ্ক কৰা তোমাক কিন্তু সুদাই নেৰো বুজিলা এইখন ঘৰত দেখিছোঁ চবেই নিজৰ মতে কাম কৰিবলৈ লৈছে চাই ল'ম মই সকলোকে ৰিজু কি হ'ল তোমাৰ মন মাৰি বহি আছা যে কবিতাটো পিছে মুখস্থ হ'ল নে নাই তোমাক মই ৰাতিপুৱা যাওঁতেই কৈছিলোঁ নহয় কবিতা মুখস্থ কৰি থবা আৰু তুমি এতিয়ালৈকে কৰাই নাই চাওঁ কিতাপখন দিয়া কাইলৈ কবিতা আবৃত্তি কৰিব লাগিব নহয় অহাকালি তোমালোকৰ স্কুলত নতুন মাষ্টৰ আহিব মিটিং হ'ব তাত তুমি কবিতা আবৃত্তি কৰিব লাগিব মই এতিয়া তোমাক শিকাই দিম তুমি মই কোৱাৰ দৰে কৈ যাবা দেই নমস্কাৰ মোৰ নাম ৰিজু শইকীয়া মই এটি কবিতা আবৃত্তি কৰিম থিয় হৈ লোৱাচোন মোৰ লগে লগে কৈ যোৱা নমস্কাৰ মোৰ নাম ৰিজু শইকীয়া মই এটি কবিতা আবৃত্তি কৰিম কবিতাটোৰ শিৰোনামা মোৰ দেশ কবিতাটোৰ শিৰোনামা মোৰ দেশ এইখন মোৰ দেশ বিচিত্ৰ বিশাল এইখন মোৰ দেশ বিচিত্ৰ বিশাল ৰিজু মই তোমাক কিমানবাৰ ক'ব লাগে অসমীয়া মাধ্যমৰ কিতাপবোৰ নপঢ়িবা আৰু ৰঞ্জন তুমিতো জানা মই আচলতে অসমীয়া মাধ্যমৰ স্কুলত তাইক পঢ়াবলৈ ইচ্ছাই কৰা নাই জানি বুজিও তুমি তাইক অসমীয়া কিতাপবোৰ পঢ়াবলৈ চেষ্টা কিয় কৰিছা কিন্তু নবৌ মই মোৰ ছোৱালী ইংলিছ মিডিয়ামত পঢ়াব বিচাৰিছোঁ অসমীয়া মিডিয়ামত নহয়